মোৰ নাম খ্যাতি দৈমাৰী। মই এটা কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম হ'ল লঘোণ। কবি নৱকান্ত বৰুৱা। একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই। আছে যদি আধাখি চিৰা দিবা ভাল চাই। দৈ মোক নালাগে, গাখীৰৰ সৰ পালে খেজুৰীৰ গুৰ নেকি লৈ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নালাগে এই হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান। পাপৰ আছিল বোলে আঙুঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুকুন। ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এই হ'ব লঘোণত আৰু একো নালাগে।